হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গোবিন্দ বৰা ব্লগছলৈ স্বাগতম জনাইছোঁ। 7 বহাগ 21 এপ্ৰিল তাৰিখে চুতীয়া ছাত্ৰ সন্থাই আমাৰ এইবাৰ গাঁৱতেই সতীয়াধুনী দিৱসটো উদযাপন কৰিবলৈ লৈছে। সেইবাবে আজি সেই সতীয়াধুনী দিৱসৰ লাই খুঁটা স্থাপন কৰা হয়। আজি মই তালৈ যাওঁ আৰু লগতে বহুতো গাঁৱৰ ৰাইজ বিশিষ্ট অতিথিও আহে, কিছুমান লগতে সংবাদ কৰ্মীসকল। গতিকে আজি এটা সৰুকৈ ভিডিঅ' বনাই দিলোঁ আৰু যোনে যোনে মোৰ ভিডিঅ' চাই তেওঁলোকক মই 7 বহাগ আৰু 21 এপ্ৰিল তাৰিখে নিমন্ত্ৰণ জনালোঁ ভিডিঅ' যোগেদিয়ে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ 7 বহাগৰ দিনাখন এটা ধামাকা ভিডিঅ' আহিব। যিহেতু তেনেকৈ ভ্লগিং ভিডিঅ' ইমান ভালকৈ মই বনোৱা নহয়, গতিকে সেইদিনাখনে ভালকৈ ভ্লগিং ভিডিঅ' বনাম আৰু সকলোকে দেখুৱাম। আৰু ৰাতি মুখ্য আকৰ্ষণ হিচাপে কৃষ্ণমণি চুতীয়া থাকিব। গতিকে প্ৰগ্ৰামটোত কি কি হয় কি কি নহয় সকলোবোৰ দেখুৱাম, আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, একো মিছ নোহোৱাকৈ মানে ভালদৰে ভ্লগিং ভিডিঅ' বনাম সেইদিনা। গতিকে চাব সকলোৱে। আৰু আজি এয়া লাই খুঁটা স্থাপন কৰা হ'ল। সকলো ব্যক্তিসকল আহিলে আৰু গাঁওবুঢ়া লগতে আৰু বিশিষ্ট ব্যক্তিসকল লগতে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলোবোৰ থাকে। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক সকলোকে মোৰ ভিডিঅ'টোৰ যোগেদিয়ে নিমন্ত্ৰণ জনালোঁ প্ৰগ্ৰামটোলৈ। যিহেতু আমাৰ গাঁৱতে থকা হাইস্কুলখনতে এইবাৰ সতীয়াধুনী দিৱসটো পাতিছে, সেইবাবে এয়া গায়ন বায়ন বজাই লাই খুঁটাটো স্থাপন কৰিবলৈ লৈছে সকলোৱে। ভ্লগিং ভিডিঅ' বনোৱা নহ'ল, মানে চেহেৰাটো উলিয়াই পেলাই এনেই কেইটামান ভিডিঅ' ক্লিপহে তুলি আনিলোঁ মই তাৰ পৰা। আৰু এতিয়া এয়া গায়ন বায়ন বজাই লাই খুঁটাটো স্থাপন কৰিব এতিয়া। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰি দিবলৈ ক'লোঁ, যিহেতু 7 বহাগ দিনাখন একদম ধামাকা ভিডিঅ' আহি আছে। গতিকে আপোনালোকে অলপো মিছ নকৰিব। ৰাতিপুৱা পতাকা উত্তোলনকে আৰম্ভ কৰি বাৰেহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি মিটিং, তেনেকৈ বহুত কিবা কিবি প্ৰগ্ৰাম আছে। আৰু ৰাতিলৈ যি কৈছোঁ এবাৰ মই সন্ধিয়াৰ মুখ্য আকৰ্ষণ কৃষ্ণমণি চুতীয়া আহিব। গতিকে দিনটোত কিমান কি হয় কি নহয় সকলোবোৰ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে মোৰ চেনেলটো চাব। আজিৰ ভিডিঅ'টো ইমানেই। যিহেতু আজি সতীয়াধুনী দিৱসৰ বাবে লাই খুঁটা স্থাপন কৰা হ'ল, গতিকে সকলোৱে এতিয়া লাই খুঁটা স্থাপন কৰা হৈ গ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।